নমস্কাৰ কেইটামান গুৰুত্বপূৰ্ণ নিউজ লৈছো আজিৰ এই ভিডিওটিত আৰু এই নিউজ কেইটা ৰাজ্যখনৰ সকলো ব্যক্তিয়ে জনাটো অত্যন্ত প্ৰয়োজন তো আপোনালোকে এই নিউজ কেইটা অতি মনোযোগৰে শুনি থাকিব আৰু অতি মনোযোগৰে আপোনালোকে চাই থাকিব তেতিয়াহে আপোনালোকে গোটেইখিনি নিউজ লাভ কৰিব পাৰিব এই ভিডিওটিৰ জৰিয়তে যদি এই নিউজ কেইটা আপোনালোকে ভাল পায় তেন্তে এটা লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এই মিণ্টু আছাম টেকনিকেল চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা নিউজবোৰ ডেইলি পাই থাকিবৰ বাবে আজি সন্ধিয়াৰ প্ৰথমটো এটা খুবেই গুৰুত্বপূৰ্ণ নিউজ লৈ আহিছো আৰু এই নিউজটো ৰাজ্যবাসীয়ে জনাটো অত্যন্ত প্ৰয়োজন 2021 নিৰ্বাচনত প্ৰাৰ্থী আৰু ভোটাৰৰ বাবে কি কি নিয়ম প্ৰযোজ্য হ'ব জনালে মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল অৰোৰাই সম্বোধন কৰে এই সংবাদমেলত তেওঁৰ লগতে উপস্থিত থাকে নিৰ্বাচন আয়ুক্তদ্বয় সুশীল চন্দ্ৰা আৰু ৰাজীৱ কুমাৰো তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ অহা নিৰ্বাচনী আয়োগৰ দলে কোন ৰাজনৈতিক দলৰ সৈতে আলোচনা কৰিলে সেই সন্দৰ্ভত সংবাদ মাধ্যমক অৱগত কৰে বিহুৰ আগতে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সকলো ৰাজনৈতিক দলৰ নেতাই নিৰ্বাচনী আয়োগ আহ্বান জনাইছে আগন্তুক নিৰ্বাচন সুকলমে পাৰ হ'ব পৰাকৈ আৰক্ষীৰ বিভিন্ন উচ্চ পৰ্যায়ৰ বিষয়াৰ লগতো আলোচনাত মিলিত হৈছিল নিৰ্বাচনী আয়োগৰ দলটো কোভিড প্ৰটোকল অনুসৰি ভোট কেন্দ্ৰ বৃদ্ধিৰ আহ্বান জনাইছে 1000 ভোটাৰ থকা ভোট কেন্দ্ৰৰ ওচৰতে স্থাপন কৰা হ'ব নতুন ভোট কেন্দ্ৰ স্বচ্ছ আৰু নিকা পদ্ধতিৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে গ্ৰহণ কৰা হ'ব প্ৰয়োজনীয় পদক্ষেপ এটা ৰাজনৈতিক দলে নিৰ্বাচনী আয়োগক আহ্বান জনাইছিল যে বেল পেপাৰত নিৰ্বাচন হোৱাটো 31 মেত উকলিব নিৰ্বাচনী অধিৱেশনৰ দিন বৰ্তমান চৰকাৰৰ কাৰ্যকাল বিহু দেৱালী পৰীক্ষা আদিৰ বিষয়তো গুৰুত্ব দিবলগীয়া হৈছে নিৰ্বাচনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পন্ন হৈ উঠিছে বুলি তেওঁ কয় টিম অসম নিৰ্বাচনৰ বাবে হাজু বুলি মন্তব্য কৰে অৰোৰাই ৰাজ্যৰ নিৰ্বাচন এইবাৰ ইভিএমৰ জৰিয়তে অনুষ্ঠিত হ'ব বুলি তেওঁ জনায় নিৰ্বাচনী ব্যয় নিৰীক্ষণৰ বাবে নিয়োগ কৰা হ'ব বিশেষ পৰ্যবেক্ষকক নিয়োগ কৰা হ'ব ইতিমধ্যে 18 জানুৱাৰীত প্ৰকাশ কৰা হৈছে চূড়ান্ত ভোটাৰ তালিকা ভূমি মহলাত স্থাপন কৰা হ'ব প্ৰতিটো ভোট কেন্দ্ৰ বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা ৰাখিব ভোট কেন্দ্ৰসমূহত প্ৰাৰ্থীয়ে অনলাইন পদ্ধতিৰে সংগ্ৰহ কৰিব পাৰিব মনোনয়ন পত্ৰ প্ৰাৰ্থীসহ 5 জনহে ঘৰে যাব পাৰিব নিৰ্বাচনী প্ৰচাৰত ৰোড শ্ব'ৰ ক্ষেত্ৰত নাথাকিব কোনো বাধা জিলা পৰ্যায়ত নিৰ্বাচনী ব্যয় নিৰীক্ষণ কৰিব উপযুক্তই ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি সুস্থিৰ ছ'চিয়েল মিডিয়াৰ ওপৰতো ৰখা হ'ব কঠোৰ নিৰীক্ষণ আনহাতে বিহুৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত কৰা স্পষ্ট ইংগিত দিলে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে এনআৰচিত নাম নাথাকিলেও ভোটদানৰ সুবিধা পাব যদিহে ভোটাৰ তালিকাত নাম থাকে আনহাতে দ্বিতীয়টো খবৰ লৈ আহিছো কেতিয়া কৰোনাৰ টিকা ল'ব মোদী সোণোৱালে নেতাৰ টিকাকৰণ কেতিয়াৰ পৰা আৰম্ভ হ'ব এই নিউজটোৰ জৰিয়তে জানিব পাৰিব দ্বিতীয় পৰ্যায়ৰ কৰোনাৰ টিকাকৰণ আৰম্ভ হ'লে টিকা ল'ব পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিতীয় পৰ্যায়ত মোদীৰ লগতে কৰোনাৰ টিকা ল'ব পাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সহ দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে খবৰ অনুসৰি প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীসকলৰ লগতে যিসকল নেতাৰ বয়স 50ৰ ওপৰত সেই সকলোকো দিয়া হ'ব কৰোনাৰ টিকা অৰ্থাৎ সকলো ঠিকে থাকিলে প্ৰধানমন্ত্ৰী মোদীয়ে হয়তো কৰোনাৰ টিকা ল'ব পাৰে মাৰ্চ বা এপ্ৰিলত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এগৰাকী বিষয়াই জনাইছে যে প্ৰধানমন্ত্ৰীয়ে বিচৰা নাই যে কৰোনাৰ টিকাকৰণৰ বাবে যি সিস্টেম তৈয়াৰ কৰা হৈছে সেয়া ভগ্ন হওক প্ৰধানমন্ত্ৰীৰ সৈতে এই ক্ষেত্ৰত একমত হৈছে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলো উল্লেখ্য যে এতিয়া দেশজুৰি কৰোনাৰ টিকাকৰণ চলি আছে প্ৰথম পৰ্যায়ৰ প্ৰথম শাৰীৰ কৰোনা যোদ্ধাসকলক ভেকচিন দিয়া হৈছে ভেকচিন পাইছে আৰক্ষী সেনাবাহিনীৰ লোক পৌৰসভাৰ কৰ্মী আৰু স্বাস্থ্য কৰ্মীয়ে ইয়াৰ পিছত ভেকচিন পাব 50 ঊৰ্ধৰ ব্যক্তিয়ে লগতে জটিল ৰোগত আক্ৰান্ত সকলোকো কম সময়ৰ ভিতৰতে কৰোনা টিকা প্ৰদান কৰা হ'ব আনহাতে ৰাজ্যবাসীৰ বাবে এটা সুখবৰ লৈ আহিছো শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা ফেব্ৰুৱাৰীত 50,000 শিক্ষক পদৰ প্ৰাদেশিকৰণ কৰা হ'ব ৰাজ্যৰ চৰকাৰে ফেব্ৰুৱাৰীত বৃহৎ সংখ্যক শিক্ষক পদ প্ৰাদেশিকৰণ কৰিব শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ঘোষণা কৰিছে যে প্ৰায় 50,000 শিক্ষকক পদ প্ৰাদেশিকৰণ কৰা হ'ব শিক্ষামন্ত্ৰীয়ে কয় যে ফেব্ৰুৱাৰী মাহত ৰাজ্যৰ অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে ভাল খবৰ পাব অপ্ৰাদেশিকৃত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধিক সংখ্যক শিক্ষক পদ প্ৰাদেশিকীকৰণৰ বাবে শিক্ষা বিভাগে যাৱতীয় পদক্ষেপ হাতত লৈছে শিক্ষা বিভাগৰ সূত্ৰৰ পৰা জানিব পৰা মতে 15 ফেব্ৰুৱাৰীৰ ভিতৰত প্ৰাদেশিকীকৰণৰ তালিকা প্ৰকাশৰ সম্ভাৱনা আছে উল্লেখযোগ্য যে যোৱা বৰ্ষৰ আগষ্ট মাহত চৰকাৰে 4290টা শিক্ষক পদ প্ৰাদেশিকৰণ কৰিছিল
ইয়াৰ ভিতৰত 197খন উচ্চ মাধ্যমিক বিদ্যালয়, 149খন কনিষ্ঠ মহাবিদ্যালয়, 9খন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু 30খন স্নাতক মহাবিদ্যালয়ৰ মুঠ 4290টা শিক্ষকৰ পদ প্ৰাদেশিকীকৰণ কৰিছে শিক্ষা বিভাগে। ইফালে আজি প্ৰাথমিক টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে নিযুক্তিৰ দাবীত গুৱাহাটীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। সদ্য প্ৰকাশিত শিক্ষক নিযুক্তি তালিকাৰ পৰা বঞ্চিত বিগত বৰ্ষৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে সচলত চৰকাৰৰ বিৰুদ্ধে ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে ক্ষোভ প্ৰকাশ কৰে। আন এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ, ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ সকলো ছাত্ৰীকে বিনামূলীয়া চেনিটেৰী নেপকিন দিয়া হ'ব। ত্ৰিপুৰা কেবিনেটে শেহতীয়াকৈ এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱত মঞ্জুৰি প্ৰদান কৰিছে। এতিয়াৰে পৰা ৰাজ্যখনৰ ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে সকলো ছাত্ৰীক বিনামূলীয়া প্ৰদান কৰা হ'ব চেনিটেৰী নেপকিন। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তৰ কথা শেহতীয়াকৈ সংবাদ মাধ্যম যোগে সদৰি কৰিছে ত্ৰিপুৰাৰ শিক্ষামন্ত্ৰী ৰতনলাল নাথে। সকলো ছাত্ৰীয়ে যাতে নিখুঁতভাৱে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিব পাৰে তাৰ বাবে উচিত কাৰ্যপন্থা গ্ৰহণ কৰাৰো প্ৰতিশ্ৰুতি দিয়ে তেওঁ। আন এটা খবৰ লৈ আহিছোঁ, ৰিপুণ বৰামানে প্ৰকাণ্ড শূন্য, তেওঁৰ ৰাজনৈতিক জীৱনটো ক্লজিং লাইনলৈ আহিছে। কোনে ক'লে এই নিউজটোৰ জৰিয়তে জানিব পাৰিব। ৰাজ্যত সলনি হৈছে ৰাজনৈতিক বঁটা, আগন্তুক নিৰ্বাচনৰ বাবে সাজু হৈছে ৰাজনৈতিক দলসমূহ। শেহতীয়াকৈ বিজেপি বিধায়ক কংগ্ৰেছৰ মিত্ৰজোঁট সন্দৰ্ভত বিজেপি বিধায়ক উৎপল বৰাই কয় যে কংগ্ৰেছ আৰু AIDFৰ নিৰ্বাচনী মিত্ৰতা সম্পূৰ্ণ হ'ল। অসমীয়া খিলঞ্জীয়াৰ ভোটৰে কংগ্ৰেছ জিকিব নোৱাৰে, বাংলাদেশীৰ ভোট লাগিবই। AIDFৰ পিঠিত উঠি কংগ্ৰেছে শাসনৰ গাদী দখলৰ আশা কৰিছে। আনকি AIDFৰ লগত মিত্ৰতা নাথাকিলে ৰিপুণ বৰা নিজৰ বিধায়ক হোৱাৰ আশাই পূৰ্ণ নহ'ব। সেইবাবে ৰিপুণ বৰাই মিত্ৰতাৰ ক্ষেত্ৰত বেছি আগভাগ লৈছে। গহপুৰত ৰিপুণ বৰাৰ পৰাজয় নিশ্চিত দেখি সংখ্যালঘু ভোটাৰ সৰ্বাধিক সমষ্টিৰ পৰা বৰাই নিৰ্বাচনত অৱতীৰ্ণ হ'ব ৰিপুণ বৰা মানে প্ৰকাণ্ড শূন্য। ৰিপুণ বৰা ৰাজনৈতিক জীৱনটো ক্লজিং লাইনলৈ আহিছে। গহপুৰৰ গলচেপাত অসম দৰ্শন আঁচনিৰ জৰিয়তে সূৰ্য মন্দিৰ গৃহৰ আধাৰশিলা স্থাপন কৰিবলৈ গৈ সাংবাদিকৰ আগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাক সমালোচনাৰে চিকা হৰকা কৰে গহপুৰৰ বিজেপিৰ বিধায়ক উৎপল বৰাই। আন এটা খবৰ লৈ আহিছোঁ, অজিত দাক সন্মান কৰোঁ কিন্তু বেয়া লাগে তেওঁৰ দলে এখনো আসন নাপায় ক'লে পীযুষ হাজৰিকাই। কিন্তু কিয়? কংগ্ৰেছ AIDFৰ মহাজোঁট বন্ধন নহয়, মহাজোঁট বন্ধনহে। এই মহাজোঁটে বিজেপিক কোনো কাৰণতে প্ৰত্যাহ্বান জনাব নোৱাৰে। নগাঁৱত সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য কৰিলে ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাই। নগাঁৱত আজি এটা বিলাসী গাড়ীৰ শ্ব'ৰুম মুকলি কৰিবলৈ অহা মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰে হোৱা কথা বতৰাত কয় যে সংখ্যালঘু প্ৰধান সমষ্টিতে এই মহাজোঁটে প্ৰভাৱ পেলাব, কিন্তু আন সমষ্টিসমূহত এই মহাজোঁট ফ্লপ হ'ব। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে টিং আৰু ৰূপৈহাটৰ দৰে সমষ্টিতহে এই মহাজোঁটে ভাল ফল দেখুৱাব পাৰিব, কিন্তু নগাঁৱৰ আন সমষ্টিসমূহত এই মহাজোঁটৰ কোনো প্ৰভাৱ নাথাকিব। আনহাতে মহাজোঁটত অজিত ভূঞাৰ দলৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত কয় যে অজিত ভূঞাক মই সন্মান কৰোঁ কিন্তু বেয়া লাগে তেওঁৰ দলটোৱে অনাগত নিৰ্বাচনত এখনো আসন নাপায়। ইপিনে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈকো তীব্ৰ কটাক্ষ কৰি পীযুষ হাজৰিকাই কয় যে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই একেদিনাই ক'ত সভা পাতিছে সেয়া চালেই অসমৰ মানুহে সকলো বুজি পাব। ৰহাৰ তেওঁ সভা পাতিবলৈ কচুৱাৰ বাহিৰে বেলেগ ঠাই নাপালে। কচুৱা সংখ্যালঘু জনবসতি প্ৰদান হোৱাৰ বাবেই অজাপই সভা পাতিলে। মন্ত্ৰীগৰাকীয়ে লগতে কয় অজাপ আৰু ৰাইজৰ দলে নিৰ্বাচনত কংগ্ৰেছৰহে ক্ষতি কৰিব। আনহাতে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ, অসমৰ এখন এনেকুৱা গাঁও আছে য'ত প্ৰৱেশ কৰিব নোৱাৰে কোনো বিজেপি নেতাকৰ্মী, কিন্তু কিয় এই নিউজটোৰ জৰিয়তে জানিব পাৰিব। বুঢ়ীদিহিং আদৰ্শ মহাবিদ্যালয় স্থাপন কৰা, কাকজান আমুগুৰি সংযোগী অসমৰ এখন পথ নিৰ্মাণ কৰা, ফিলবাৰী আদৰ্শ চিকিৎসালয়ত প্ৰয়োজনীয় চিকিৎসক, যাৱতীয় ঔষধ পাতি তথা সা সৰঞ্জামৰ ব্যৱস্থা কৰাৰ লগতে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ বুঢ়ীদিহিং মৌজাৰ বিভিন্ন জ্বলন্ত সমস্যা সমাধানৰ দাবীত বুধবাৰে সদৌ মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ জাতীয় মহিলা পৰিষদৰ ফিলবাৰী আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উল্লেখযোগ্য যে 2017 চনৰ 14 ছেপ্টেম্বৰত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফিলবাৰী আঞ্চলিক মৰাণ ছাত্ৰ সন্থাৰ এক আলোচনাত বুঢ়ীদিহিং মৌজাৰ ছাত্ৰ ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ বাবে 2 নং হলুং নগাঁৱত এখন আদৰ্শ মহাবিদ্যালয় প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।
পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীৰ সিগনেচাৰ প্ৰজেক্টৰ অধীনত 9 কোটি 15 লাখ টকাৰ ব্যয় সাপেক্ষে মহাবিদ্যালয়খন নিৰ্মাণৰ বাবে অনুমোদন দিয়া হয় যদিও দুৰ্ভাগ্যজনকভাৱে আজি পৰ্যন্ত প্ৰস্তাৱিত আদৰ্শ মহাবিদ্যালয়ৰ কাম-কাজ নোহোৱাত মৰাণ ছাত্ৰৰ সংখ্যা ক্ষোভিত হৈ পৰিছে। তদুপৰি 1930 চনতে স্থাপিত হোৱা বৃহত্তৰ কাকজান অঞ্চলৰ একমাত্ৰ মূল পথ ফিলাবাৰী কাকজান কৰণী সংযোগী পথটো এতিয়ালৈকে কোনো ধৰণৰ চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই। আনহাতে ফিলাবাৰী বুঢ়ীদিহিং অঞ্চলৰ একমাত্ৰ ফিলাবাৰী আদৰ্শ চিকিৎসালয়ত প্ৰয়োজনীয় চিকিৎসক যাৱতীয় ঔষধ পাতি তথা সা-সৰঞ্জামৰ সুবিধাৰ ব্যৱস্থা নাই। এই সমস্যাসমূহ সমাধানৰ দাবীত বুধবাৰে সদৌ মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ জাতীয় মহিলা পৰিষদৰ ফিলবাৰী আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত ডুমডুমা নগৰ খেলপথাৰৰ পৰা ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ এক প্ৰতিবাদী সমদল কৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। উক্ত সমস্যাসমূহ নিৰ্বাচনৰ পূৰ্বে সমাধান নকৰিলে ফিলবাৰী বুঢ়ীদিহিং মৌজাত অসমৰ এখন প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে সকলো কাম কাজত বাধা প্ৰদান কৰাৰ কথা জনাইছে সদৌ মৰাণ ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে। আনহাতে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত গৈ ঘেৰা কৰিছে লোকসকলে, কিন্তু কিয় জানিলে আচৰিত হ'ব। ইয়াতে জনোৱা হৈছে প্ৰতিবন্ধীৰ মাহেকীয়া পেঞ্চন চতুৰ্থ বৰ্গৰ নিযুক্তিৰ সন্দৰ্ভত মন্ত্ৰী হিমন্ত ৰাজ্য চৰকাৰক 23 জানুৱাৰীৰ ভিতৰত সিহঁতি স্পষ্ট কৰাৰ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ অসমৰ। যদি 23 জানুৱাৰীৰ ভিতৰত সিহঁতি স্পষ্ট নকৰে তেন্তে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি হুংকাৰ দিয়ে সংস্থাটোৱে। বুধবাৰে দিছপুৰ প্লেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ সম্পাদক নৃপেন মালাকৰে কয় যে সততে দিব্যাংগৰ হকে কাম কৰা বুলি জহাই ফুৰা বিজেপি চৰকাৰক এইবাৰ শেষ সকিয়নি প্ৰদান কৰিছো। প্ৰতিবন্ধীৰ মাহেকীয়া পেঞ্চন বেকলগ পদত শীঘ্ৰে নিযুক্তি প্ৰদান কৰাকে ধৰি প্ৰতিবন্ধীৰ সমস্যাসমূহ সমাধানৰ বাবে মিত্ৰজোঁটৰ চৰকাৰখনে কোনো গুৰুত্ব প্ৰদান নকৰিলে বুলি অভিযোগ কৰিছে সংগঠনটোৱে। সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে দিব্যাংগসকলক মাহেকীয়া পেঞ্চন হিচাপে প্ৰদান কৰা 1000 টকাটো দিয়াৰ ক্ষেত্ৰতো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধীনৰ বিত্ত বিভাগে অনীহা প্ৰকাশ কৰি আহিছে বুলি অভিযোগ কৰে নৃপেন মালাকৰে। আনকি পেঞ্চনটোৰ বাবে আন্দোলন নকৰিলে ধনখিনি মোকলাই নিদিয়াটো চৰকাৰখনৰ এক নিয়মিত কাৰ্যত পৰিণত হোৱা বুলি সংবাদমেলত গুৰুত্বপূৰ্ণ অভিযোগ কৰিছে। প্ৰাপ্ত তথ্য মতে পেঞ্চনৰ বাবে 2020 চনলৈ নিৰ্বাচিত কৰা 1,60,612 গৰাকী প্ৰতিবন্ধী ব্যক্তিৰ বাবে অক্টোবৰ, নৱেম্বৰ আৰু ডিচেম্বৰ মাহৰ মুঠ 48 কোটি 18 লাখ 37,000 টকা মোকলাই দিয়াৰ বাবে সমাজ কল্যাণ বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ৰ পৰা বিগত বৰ্ষৰ 16 অক্টোবৰতে দিছপুৰলৈ DSW নম্বৰৰ পত্ৰ প্ৰেৰণ কৰিছিল যদিও দিছপুৰৰ পৰা বিত্ত বিভাগে আজিলৈকে এই ধনৰাশি মুকলি কৰি নিদিলে। ফলস্বৰূপে ভোগালী বিহুৰ সময়ত প্ৰতিবন্ধীসকলে নিজৰ প্ৰাপ্য পেঞ্চনৰ পৰা বঞ্চিত হ'বলগীয়া হ'ল। বুধবাৰৰ সংবাদমেলৰ জৰিয়তে 23 জানুৱাৰীৰ ভিতৰত পেঞ্চনৰ ধনৰাশি মুকলি কৰা নতুন হিতাধিকাৰীক প্ৰাপ্য ধন প্ৰদান কৰা চতুৰ্থ বৰ্গৰ নিযুক্তিৰ বাবে প্ৰৱেশ পত্ৰ প্ৰদানৰ ব্যৱস্থা কৰিবলৈ দাবী জনোৱাৰ লগতে মালাকৰে এয়াও যদি চৰকাৰে নকৰে বিত্তমন্ত্ৰীৰ বাসগৃহ ঘেৰাও কৰাৰ লগতে অনিৰ্দিষ্ট কাললৈ আমৰণ অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি হুংকাৰ দিছে। ইয়াৰ পৰা উদ্ভৱ হ'ব পৰা যিকোনো পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰে জগৰীয়া হ'ব বুলি উল্লেখ কৰিছে। সংবাদমেলখনত সংঘাৰ উপ-সভাপতি আতিকুৰ ৰহমান নিকটিন বসুমতাৰী, জিতু বৰুৱাকে ধৰি কেইবাগৰাকী বিষয়ববীয়া উপস্থিত আছিল।